তো হেল্ল' ফ্ৰেণ্ডছ গুড মৰ্ণিং এণ্ড ৱেলকাম বেক টু আৱাৰ চেনেল। তো ফ্ৰেণ্ডছ বহুদিন বিৰতিৰ মূৰত আজি পুনৰ আহিছোঁ অন্য এটা ভিডিঅ'ৰ সৈতে। তো আজি ইমান দিন আপোনালোকৰ মাজত আহিব পৰা নাছিলোঁ, মানে মোৰ অলপ বিশেষ প্ৰব্লেম অলপ হৈ আছিলে, তো সেইটো কাৰণে আহিব পৰা নাছিলোঁ। প্ৰব্লেম বেলেগ একো নাছিলে, মানে মোৰ মোবাইল বেয়া আছিল আৰু লগতে মোৰ লেপটপটো বেয়া হৈছিলে, তাৰ কাৰণে মানে ভিডিঅ' এডিট কৰিব পৰা নাছিলোঁ, ভিডিঅ' দিব পৰা নাছিলোঁ। তো এতিয়া ফাইনেলি নতুন মোবাইল এটা ল'লোঁ আৰু এতিয়া প্ৰায় ভিডিঅ' মানে আপোনালোকৰ মাজত আহি থাকিম এতিয়াৰ পৰা। তো আগতে যেনেকুৱা মৰম দিছিলে, তো আগলৈও তেনেকৈ পাম বুলি আশা ৰাখিলোঁ। আৰু এইকেইদিন বেলেগ কাম এটাতো ব্যস্ত আছিলোঁ অলপমান। এইকেইদিন মানে কি বিহুৰ সময়ত মানে ইয়াতে আমি মোৰ ঘৰ দৰং ডিষ্ট্ৰিক্টৰ দেওমুৰত হয় আৰু ইয়াতে মই বিহু দল এটা গঠন কৰিছিলোঁ এইবাৰ, চেংনাং বিহু চৰি দল। তো বিহুখন ৰাইজে খুবেই ভাল পালে, মানে ৰাইজে আঁকোৱালি ল'লে। তো সেইটো মোৰ কাৰণে বৃহৎ প্ৰাপ্তি। তো ভাল লাগিল। গোটেইখিনি ল'ৰা ছোৱালী আপাৰ ছাইডৰ আছিলে আৰু যদি মোবাইলটো ভালে থাকিলে হয় তেতিয়াহ'লে বিহুৰ প্ৰস্তুতিখিনি গোটেইখিনি দেখুৱাব পাৰিলোঁ হয়, কাৰণ বিহুৰ আগতে মই যোৰহাট, শিৱসাগৰ, নগাঁও, গহপুৰ গোটেইখিনি জেগা যাবলগীয়া হৈছিলে। তো গোটেইখিনি আপোনালোকক দেখুৱাব পাৰিলোঁ, কিন্তু বেড লাক মোৰ মোবাইলটো বেয়া হৈছিলে তেতিয়া। আৰু সেইখিনি সময়ত নতুন মোবাইল এটা লৈ পিনে পইচাখিনি ইনভেষ্ট কৰাতকৈ দলটোত ইনভেষ্ট কৰাটো জৰুৰী বুলি ভাবিলোঁ। তো সেইটোৰ কাৰণে নতুন মোবাইল লোৱা নাছিলোঁ। আৰু যি নহওক এতিয়া আহিছোঁ পুনৰ আপোনালোকৰ মাজত। তো এতিয়া আজি আপোনালোকক দেখুৱাম ভ্ৰাম্যমাণ জগতৰ এজন বলিষ্ঠ অভিনেতা যোগেশ কাশ্যপ, আপোনালোকক সকলো চিনি পায়। তো তেওঁৰ লগত তেওঁ যোৱাবাৰ ভাগ্যদেৱী থিয়েটাৰত আছিলে। তো তেওঁৰ লগত গৈছিলোঁ এদিন থিয়েটাৰ চাবৰ কাৰণে, নৱেম্বৰ ডিচেম্বৰ মানৰ কথা সেইটো। তো তেওঁৰ লগত থিয়েটাৰ চাব যোৱাৰ কিছু দৃশ্যাংশ আপোনালোকক দেখুৱাব চেষ্টা কৰিম। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ, আৰু যদি ভিডিঅ'টো যদি চাই ভাল পায় তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু চেনেলটো যদি নতুনকৈ আছে তেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো বলক। তো ফ্ৰেণ্ডছ সেয়া বহিলোঁ গাড়ীত, আৰু এইফালে আপোনালোকে চাওক যোগেশ কাশ্যপ, আপোনালোকে সকলোৱে চিনি পায়। যোগেশ দা মোৰ দাদা হয়। তাৰপাছত এতিয়া মানে আজি দাদাৰ লগত মানে যিহেতু আপোনালোকে গমেই পাইছে ভাগ্যদেৱী থিয়েটাৰত মানে মুখ্য ৰোলটোত এৱে আছে, গতিকে আজি দাদাৰ লগত মানে থিয়েটাৰ চাবৰ কাৰণে আহিলোঁ। তাৰপিছত এতিয়া বৰ্তমান আজি চলিছে ধীৰেণ পৰা গুৱাহাটীৰ, গতিকে দাদা আৰু মই আহিছোঁ, লগতে মোৰ ভাগিন আছে পিছফালে বহি পিনে। গতিকে দাদাৰ পৰা এতিয়া যিহেতু আমি গৈ আছোঁ ৰাস্তাৰে, চাওক আমি গৈ আছোঁ, আৰু যাওঁতে মানে ভ্ৰাম্যমাণ থিয়েটাৰৰ বিষয়ে বহুত কথা মানে জানিব চেষ্টা কৰিম দাদাৰ পৰা। আৰু যিহেতু এওঁ এতিয়া ড্ৰাইভিং চিটত আছে, গাড়ী চলাই আছে, আৰু আমাৰ তাকে গৈ আছোঁ এতিয়া। বাকী দাদাৰ পৰা কিছু কথা জানিম। এইবাৰ যিহেতু আপুনি ভাগ্যদেৱীত আছে, ভাগ্যদেৱীৰ গোটেইকেইখন নাটক ভাল হৈছে বুলি শুনিছোঁ। মোক বিদায় দিয়া সেইখনতো মানে একদম পূৰা খুব জনপ্ৰিয় হৈ উঠিছে। আৰু বাকী অহাবাৰ আপোনাৰ পৰিকল্পনা কেনেকুৱা আনে? আগন্তুক নাট্যবৰ্ষত মই ইতিমধ্যে হ'ল বহুদিনেই হ'ল ৰাজমুকুট থিয়েটাৰ, আগশাৰী ভ্ৰাম্যমাণ থিয়েটাৰ, ৰাজমুকুট থিয়েটাৰৰ লগত চুক্তিবদ্ধ হৈছোঁ আগন্তুক নাট্যবৰ্ষত। গতিকে সেই আৰু আগন্তুক নাট্যবৰ্ষতো যোৱা কেইবছৰৰ দৰে ভাল চৰিত্ৰত ভালদৰে অভিনয় কৰিবলৈ যিমান পাৰি চেষ্টা চলাম, আৰু যথেষ্ট আশাবাদী। ৰাজমুকুটৰ প্ৰস্তুতি ইতিমধ্যে আগবাঢ়িছে আৰু যথেষ্ট আশাবাদী। বাকী অহাবাৰ ৰাজমুকুট থিয়েটাৰ আপোনাক চাবৰ কাৰণে আমিও খুব মানে এক্সাইটেড। সোনকালে অহাবাৰ দেখা পাম আপোনাক ৰাজমুকুট থিয়েটাৰত। বাকী ইমান বছৰে আপুনি বহুত আগৰ পৰা থিয়েটাৰ কৰি আহিছে, গতিকে ইমান বছৰে কৰি অহা থিয়েটাৰৰ ভিতৰত মানে আপোনাৰ ভাল লগা নাটক কোনখন আপোনাৰ পৰা জানিব বিচাৰিম। ভাল লগা নাটক একচুৱেলি প্ৰতিখন নাটকৰ প্ৰতিটো চৰিত্ৰই আমি 100% মনোযোগ দি 100% চেষ্টা কৰোঁ চৰিত্ৰটি সুন্দৰভাৱে ৰূপায়ণ কৰিবলৈ। গতিকে তাৰ মাজতো কিছুমান চৰিত্ৰ মনত থাকি যায়, যেনে মানুহ খোৱা বাঘ নাটকখন শ্ৰদ্ধা অভিজিত ভট্টাচাৰ্যদেৱে পৰিচালিত হয়, মানুহ খোৱা বাঘ নাটকখন, তেখেতৰে পৰিচালিত মূলা গাভৰু আৰু জয়মতীত কৰা চৰিত্ৰ দুটা, ধ্ৰুৱক খান আৰু লালুকোলা। হয় হয়। আৰু আছে চম্পক শৰ্মাদেৱৰ বেইমান, হয়। বেইমান নাটকত কৰা চৰিত্ৰ। আৰু চম্পক শৰ্মাদেৱে মোক প্ৰথমতে, যেতিয়া মই ভ্ৰাম্যমাণ থিয়েটাৰত আহিছিলোঁ, প্ৰথমতেই মই পোৱা প্ৰথম ভ্ৰাম্যমাণ থিয়েটাৰৰ পৰিচালক তথা নাট্যকাৰ। গতিকে সেই নাটকবিলাক মানুহ খোৱা বাঘ, বেইমান, মোক বিদায় দিয়া, চম্পক শৰ্মাদেৱৰ মই তুমি নামনি, অভিজিত ভট্টাচাৰ্যদেৱৰ এই যোৱা বছৰৰ পৰা আৱাহন থিয়েটাৰত গৃহবন্দিনী, আৰু বিভিন্ন নাটক, সমৰেন্দ্ৰ বৰ্মনদেৱৰ গুৰু,
গতিকে যিহেতু দাদাই যিহেতু মানে গাড়ীও চলাই আছে আৰু তাৰ মাজে মাজে আমি কিছু মানে এনেকে জানি গৈ থাকিম আৰু আপোনালোকে সকলো জানে বৰ্তমান ভ্ৰাম্যমাণ জগতত মানে বলিষ্ঠ অভিনেতাও আৰু মানে বলিষ্ঠ কিমান বলিষ্ঠ সেইটো আপোনালোকে গম পাব হয় কিন্তু মই প্ৰতিটো চৰিত্ৰ সফলভাৱে ৰূপায়ণ কৰিবলৈ চেষ্টা কৰোঁ যাতে চৰিত্ৰটিৰ নাট্যকাৰে যি ভাবি চৰিত্ৰটিৰ ব্যক্তিত্বটো যি ভাবি নাট্যকাৰে লিখি উলিয়াইছে সেই চৰিত্ৰটি নাট্যকাৰে বিচৰা ধৰণে ৰূপ দিবলৈ মই মোৰ ষ্টাইলত হয় মোৰ অভিনয় শৈলীৰে সেই চৰিত্ৰটি তেনেকৈ ৰূপ দিবলৈ চেষ্টা কৰোঁ চেষ্টা কৰোঁতে আপোনালোকৰ যদি মনোভূত হৈছে বা ভাল পাইছে তেতিয়া মই ধন্য গতিকে বলিষ্ঠ হ'বলৈ চেষ্টা কৰি আছোঁ ভাল অভিনেতা হ'বলৈ চেষ্টা কৰি আছোঁ অলৰেডি হৈছে কাৰণ মানে আপোনালোক চবেই এতিয়া জানে মানে বহুত বেছি মানে ভাল আৰু দাদা থিয়েটাৰৰ লগতে আপোনালোকে সকলোৱে পাইছে মানে বিভিন্ন চিৰিয়েল আৰু মানে কেইটামান গানতো আছে দাদা আৰু এতিয়াতো প্ৰায় মানে তোমাৰ কথা মই খুব গানৰ সংখ্যা মই গান একচুৱেলি কম কৰা হয় যিহেতু অভিনয়ৰ লগতে জড়িত হয় পাপন দাৰ আপোনালোকে জানে তোমাৰ কথা ভাবিলেই জানা খুব ধুনীয়া গান আৰু সকলোৱে জানে জনপ্ৰিয় গান এটা সেইটোত অভিনয় কৰি মোৰ খুব ভাল লাগে কাৰণ সেই গোটেই গীতটিৰ লগতে গীতটিৰ যিটো ভিডিঅ' প্ৰস্তুত কৰি উলিওৱা হৈছিল তাত মই আৰু আইমি অভিনয় কৰা হৈছিল আৰু আমাৰ মৃদুলা বৰুৱা বা আমাৰ যথেষ্ট জ্যেষ্ঠ অভিনেত্ৰী ৰাজীৱ গোস্বামী শ্ৰদ্ধাৰ গতিকে আৰু বহু শিল্পীয়ে অভিনয় কৰিছিলে সেই গোটেই গানটিৰ ভিডিঅ'টি আছিলে মানে এটা খুব মৰম লগা কাহিনী গতিকে খুব ভাল লাগিছিলে সেই গীতটিত অভিনয় কৰি কিছুদিন আগতে আৰু এটা আমাৰ নাটকৰ আগতেই এখন নাটক গীতত অভিনয় কৰিলোঁ এনেকৈ গীত মাজে মাজে পংকজিত্ৰীৰ পৰিচালনাত আৰু এটি গীত অভিনয় কৰিছোঁ মানুহ হয় আৰু লগতে আপোনালোকে চাইছে আজি কিছুদিন আগতে এওঁৰ চিনেমা এখন আহিছিলে গংগা আৰু তাতে খুব মানে এটা ডাইলগ এটা জনপ্ৰিয় হৈছিল আৰু সেই ডাইলগটো আমাৰ দাদাৰে আছিলে গতিকে সেই ডাইলগটো এবাৰ দাদাৰ পৰা শুনিম এবাৰ একচুৱেলি চৰিত্ৰটি আছিল এটা খলনায়কৰ চৰিত্ৰ অলপ বেলেগ ধৰণৰ চৰিত্ৰটি অভিনয় প্ৰক্ষেপণৰ এটা বিশেষ শৈলী মই প্ৰয়োগ কৰিবলৈ চেষ্টা কৰিছিলোঁ আৰু কাৰণ চৰিত্ৰটি তেনেকৈ ৰূপ দিয়া হৈছিলে গতিকে মই অলপ বিশেষভাৱে কৰিবলৈ চেষ্টা কৰিছিলোঁ আৰু বেলেগ ষ্টাইলত গতিকে সেই এটি সংলাপ আছিলে কি খাবি ক চাহ নে কফি এনেকুৱা এটি সংলাপ আছিলে গতিকে সেই মানে কাহিনীৰ মাজত যেতিয়া সেই সংলাপটি আহে তেতিয়াহে সংলাপৰ মজাটো আহে তেতিয়া মই এনেদৰে কৈ দিলে সেই মজাটো পোৱা নাযায় কি খাবি ক চাহ নে কফি বা কি খাব ক চাহ নে কফি কাহিনীৰ মাজে মাজে মোৰ সংলাপৰ মাজে মাজে এই সংলাপটি ৰিপিট হৈ আছিলে হয় হয় বাকী আপোনালোকে মানে চবে চাইছে সেইটো আৰু খুব জনপ্ৰিয় হৈছিলে সেইটো সংলাপ আৰু চিনেমাখনো খুব ভাল হৈছে গতিকে যিহেতু এতিয়া দাদাই গাড়ী চলাই আছে আৰু আমি গৈ আছোঁ এতিয়া আৰু অলপ পিছত মানে গৈ পাব লাগিব তালৈকে তো বলক গৈ থাকোঁ আৰু তাৰ মাজে মাজে যদি কিবা যদি পাৰোঁ দেখুৱাব কিয় এতিয়া ডাইৰেক্টলি গৈ আছোঁ থিয়েটাৰলৈকে আৰু তাত ক'ত কি দেখাব পাৰি চেষ্টা কৰিম গোটেই থিয়েটাৰৰ গোটেই পৰিৱেশটো দেখুৱাম আপোনালোকক আৰু লগতে যিহেতু আমাৰ নিজৰ দাদা হয় গতিকে পিছত আৰু আহিব আমাৰ লগত আৰু প্ৰায় দেখিবই আপোনালোকে আৰু যিহেতু থিয়েটাৰৰ সূত্ৰে বাহিৰত থাকে তেওঁ থিয়েটাৰ শেষ হোৱাৰ পিছততো মানে আৰু ৰিচেণ্টলি বেলেগ প্লেনিং এটা আছে তেতিয়াতো খুব সম্ভৱ আমি একেলগত থাকিমেই কিছুদিন আৰু বাকী এতিয়া আমি আহি আছোঁ এতিয়া আৰু বলক তালৈকে যাওঁ আৰু আজি আপোনালোকক দেখুৱাওঁ মানে থিয়েটাৰ এখনৰ মুখ্য অভিনেতাৰ লগত মানে থিয়েটাৰ চাব যোৱাৰ মজাটো কেনেকুৱা আপোনালোক দেখুৱাম আজি তো বলক গৈ থাকোঁ ফ্ৰেণ্ডছ আহি আমি মালিগাঁও পালোহি আৰু ইয়াতে ভাগিন নামিলে ভেন্দ আহিছিলে নিবৰ কাৰণে আৰু এতিয়া বহুত দেৰি হৈ গ'ল আন্ধাৰ হৈ গ'ল দেখিছে আপোনালোকে আৰু এতিয়া অলৰেডি জামত ফাঁচিছোঁ আমি এতিয়া কেতিয়া গৈ পাওঁ ঠিক নাই সোনকালে যাব লাগে আৰু দাদা ড্ৰেছ পাতি কৰিব অলপ টাইম লাগিব গতিকে সোনকালে গৈ পাব লাগে অলপ ফোন কৰি থাকোঁ
আমি আহি পালোঁ ধীৰেণপাৰা আৰু ইয়াৰ পৰা বহুত বেছি দূৰ নাই কিন্তু থিয়েটাৰখনৰ বিশেষ ব্যক্তি এজন কিবা শাৰীৰিকভাৱে অসুস্থ হোৱাৰ কাৰণে তেওঁক হস্পিটেলত এডমিট কৰা বুলি শুনিছোঁ গতিকে থিয়েটাৰৰ তাতে বহুত বিশেষ একো নেদেখুৱাওঁ আৰু নাটকখনৰ কেইটামান দৃশ্যাংশ আপোনালোকলৈ আগবঢ়াম তো চাই থাকিব তো ফ্ৰেণ্ডছ আমি পেণ্ডেল আহি পালোঁ এতিয়া বলক ভিডিঅ'লৈ যাওঁ আৰু নাটকখন উপভোগ কৰোঁ আজি মোক কৰিছা সকলোবিলাক পাহৰি গ'লা চব পাহৰি গ'লা সেই যে একেলগে কটোৱা সময়বোৰ মিঠা মিঠা কথাবোৰ তুমি মোক দিয়া মই তোমাক দিয়া প্ৰতিশ্ৰুতি তই কাৰ কথা কৈ আছ বে তুমি চব পাহৰি গ'লা পাৰো আৰে মই তোমাৰ কথা কৈছো মই পাৰো কি পাৰো বে মই আৰে তুমি মোক সকলোবিলাক পাহৰি গ'লা কেতিয়া পাৰো বে এইয়া পাৰো এইয়া তোমাৰ হাতত মই দিয়া ফুল পাই আছো আৰু তুমি মোক পাহৰি গ'লা মই দোকানৰ পৰা কিনি অনা গোলাপ এটা কথা কি জানা পাৰো এটা কথা কি জানা যেতিয়াৰ পৰা গোলাপবোৰ নিজৰ ফুলনিত ফুলি আছিল তেতিয়ালৈকে ভাল পোৱাবোৰ সঁচা আছিল যেতিয়াৰ পৰা এই গোলাপ দোকানত বিক্ৰী হ'বলৈ ধৰিলে তেতিয়াৰ পৰা চালা ভাল পোৱাবোৰ আৰ্টিফিচিয়েল হৈ গ'ল চালা এই অন্তৰবোৰ আৰ্টিফিচিয়েল হৈ গ'ল চালা এই অন্তৰৰ ভাল পোৱাবোৰ মই কিন্তু একে আছো পাৰো মই একে আছো ঠিক আছে তুমি ভয় খাইছা ভয় খাব নালাগে মই আহি আছো অলপ ভালকে কোৱা ভালকে মানে অলপ মৰম আচ্ছা মৰম লাগে তোক ন এইফালে বাহিৰলৈ যা আৰু অলপ ঠিক আছে পাৰো বৰ ভাল ল'ৰা ঠিক আছে অ'কে পাৰো আকৌ লগ পাম I love you পাৰো I love you এই ভগা হৃদয়ৰ কথা কৈ গ'ল গোলাপ বিচাৰিবলৈ গৈ কাইটৰ আচল খোৱাৰ কথা কৈ এই দাদা জয় দাদা এইবাৰ এই ডটে ডটে পাৰগে ৰাখাবে আনকি মোটাটো পাৰগে ৰাখাবে আচ্ছা ইয়াৰ নাম তো কি বে পুলিচক খবৰ দি আহিছো তাৰিখ পৰিশ্ৰম মোৰ লগত এই কাটাৰী মই চব সহ্য কৰিব পাৰো কিন্তু গাদ্দাৰী কেতিয়াও সহ্য কৰিব নোৱাৰো মই কি সহ্য কৰিব নোৱাৰো আৰু মই সহ্য কৰিব নোৱাৰা কামটো চলাই কৰিলে তো
ফ্ৰেণ্ডছ থিয়েটাৰ শেষ হ'ল আৰু আমি ঘৰলৈ যাবলৈ ওলালোঁ আৰু যিখিনি পাৰে আপোনালোক দেখুৱাব চেষ্টা কৰিছোঁ আশা কৰোঁ আপোনালোকে চাই ভাল পালে আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ'টো চাই যদি ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু পুনৰ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে তো বাই বাই